মৰিগাঁৱৰ জোৰ গাঁৱৰ পিতৃ মাতৃহীন এগৰাকী মেধাৱী ছাত্ৰীৰ শোকগাথা আজি আপোনাৰ ওচৰত দাঙি ধৰিব খুজিছোঁ, যিয়ে হয়তো আপোনাৰ চকু সেমেকাই তুলিব। হয়, আমি ক'ব বিচাৰিছোঁ মৰিগাঁৱৰ জোৰ গাঁৱৰ প্ৰয়াত যোগেশ বৰদলৈ আৰু লিলিমাই বৰদলৈ কন্যা ৰেখা ৰাণী বৰদলৈৰ বিষয়ে। অকালতে পিতৃ মাতৃক হেৰুওৱাৰ পিছতো আনৰ পথাৰত হাজিৰা কৰি পৰীক্ষাত অৱতীৰ্ণ হৈ এটা বিষয়ত লেটাৰ নম্বৰ লাভেৰে সুখ্যাতিৰে উত্তীৰ্ণ হৈ গৌৰৱ কঢ়িয়াই আনিছে। সদায় দেউতাক আৰু মাকক প্ৰাৰ্থনা জনাই আগবাঢ়ি গৈছে ৰেখা। অলপতে জোৰগাঁৱৰ অলকা পুথিভঁৰাল আৰু যুৱ সংঘ, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, জিলা মিডিয়া ক্লাব আৰু তিৱা যুৱ সমাজসেৱক মতিৰাম দেউৰীৰ উদ্যোগত ৰেখা ৰাণীক আদৰণি জনোৱা হয়। শুভাকাংক্ষীৰ এনে সহানুভূতি দেখি দেউতাক আৰু মাকক মনত পেলাই এনেদৰে উচুপি উঠিল ৰেখা ৰাণী। ক্লাছ 6 থাকোঁতে মোৰ মা দেউতা ঢুকাইছিল আৰু তেতিয়াৰ পৰা মই লোকৰ পথাৰত যাওঁ, নিজৰ খৰচটো নিজে ওলাবলৈ চেষ্টা কৰোঁ। তাৰপিছত মাহী আছে মোৰ আৰু খুৰাহঁত আছে, সিহঁতে সহায় কৰে। মই মাহী আৰু আইতাৰ লগত থাকোঁ। 54.3% ছেকেণ্ড। ছাত্ৰীগৰাকীৰ আত্মীয় তথা মাহীয়েক আৰু আইতাকৰ ঘৰলৈ গৈ সজাতি দলটোৱে আদৰণি জনায়। দলটোৱে আদৰণি জনোৱাৰ লগতে আৰ্থিক সাহায্যও আগবঢ়ায়। উল্লেখযোগ্য যে সজাতি দলটোৱে অনাগত দিনত অধ্যয়নৰ ক্ষেত্ৰত সকলো ধৰণৰ সহযোগিতা আগবঢ়াব বুলি আশ্বাস প্ৰদান কৰে আৰু মনোযোগেৰে অধ্যয়ন কৰি নিজৰ লগতে অঞ্চলটোৰো নাম উজ্জ্বল কৰিবলৈ আহ্বান জনায়। ইফালে জোৰগাঁও অলকা পুথিভঁৰাল আৰু যুৱক সংঘৰ সম্পাদকে ৰেখা ৰাণী আৰু দৰিদ্ৰ পৰিয়ালটোক সাহায্য জনাবলৈ জনসাধাৰণৰ ওচৰত আহ্বান জনাইছে। ৰেখা ৰাণী বৰদলৈ তাইৰ মাক আৰু দেউতাক বৰ্তমান অৱস্থাত নাই, তেওঁলোক স্বৰ্গগামী হৈছে। বৰ্তমান তাইৰ লগত তাইৰ মাহীয়েক আৰু আইতাকেই তাইৰ বৰ্তমানৰ ভৱিষ্যতৰ সাৰথি হৈ আছে। খুব দুখ লগা কথা, তাই দিন হাজিৰা কৰি ইমান কষ্ট কৰি তাইৰ মাহীয়েকো দিন হাজিৰা কৰি, আইতাকটো অলৰচৰ, তাইতো একো কৰিবই নোৱাৰে। আমাৰ গাঁৱৰ কাৰণে ইমান কষ্ট কৰি এটা ভাল ৰিজাল্ট কঢ়িয়াই আনিছে, আমি খুব আনন্দিত। আৰু তাইৰ এই পৰিয়ালটো ভৱিষ্যত তাইৰ ওপৰতে নিৰ্ভৰ কৰি আছে। যদি কোনো সদাশয় ব্যক্তিয়ে তাই এই দুৰ্দশা দেখি তাইৰ ভৱিষ্যতৰ কথা চিন্তা কৰি যদি সহায় কৰিব বিচাৰে, তাইৰ লগতে পৰিয়ালটো উপকৃত হ'ব আৰু আমি তেখেতসকলৰ ওপৰত সদায় কৃতজ্ঞ হৈ ৰ'ম। নিউজ ডেস্ক ৰিপৰ্ট, মৰিগাঁও সংবাদ।